ছাৰ কিন্তু আপোনাৰ ল'ৰাটোৰ লগত যিকোনো ছোৱালীকে জাপি দিবলৈ নোৱাৰি নহয় জানো দিয়ক জানো সেইবুলি আৰু মই মোৰ ল'ৰাটো গোটৰে গুণ্ডা হৈ আজি মই ঘূৰি ফুৰিবলৈ দিব নোৱাৰো নহয় আজি মই আছো তাক সকলো বিপদৰ পৰা ৰক্ষা কৰি আছো যেতিয়া মই নাথাকিম তেতিয়া কি হ'ব কোনে তাক ৰক্ষা কৰিব কোনে তাৰ লেকান টানিব আপোনাৰ চিন্তাটো ঠিকে আছে ছাৰ কিন্তু চিন্তাবোৰ বাকী নাথাকিব দিয়ক মই আপোনাক টকা দিছোঁ আপুনি কাম কৰক টকা দিলে চব কাম হৈ নাযায় নহয় ছাৰ হৈ যায় দিয়ক টকা দিলেই চব কাম হৈ যায় টকা দিছোঁ কাৰণে ৩-৪টাকৈ মাৰ্ডাৰ কেছৰ ফাইল টাইপ কৰি মই মোৰ ল'ৰাক বচাই ৰাখিব পাৰিছোঁ আৰু টকা আছে কাৰণে কেৰাণী ইঞ্জিনিয়াৰ ভাইসকলৰ ১ নম্বৰ কণ্টেক্টৰ কাম মই মোৰ নামত কৰি ল'ব পাৰিছোঁ আৰু টকা আছে কাৰণে মোৰ ল'ৰাৰ নামত ৩-৪ জেগাত ঘৰ মাটি কৰি থ'ব পাৰিছোঁ সেইবোৰতো জানোৱেই ছাৰ এই ধন সম্পত্তি প্ৰলোভন দি আপুনি এজনী ভাল ছোৱালী গোটাই আনক তাই বা তাই ঘৰখনে যি বিচাৰে মই তাকেই কৰিবলৈ ৰাজি আছোঁ বদনাম কৰিবলৈ আহিছে মাটিবোৰ কাণ খোলা কৰিব নোৱাৰো চলাই মাৰিবি হোম জ্বলাবি মই মালা পিন্ধাম নহলে তই খাদা কি বিপদৰ কথা কৈ আছো আৰে কাক পাতিবি তই বিয়া আছে এজনী ছোৱালী যি মোক এটা ৰামচৰ দিছি বিয়া পাতি আমি দিনে ৰাতিয়ে চৰিয়াব বিচাৰো তাইক ই বেটাই সি খাটাং কৰি থৈ গ'ল তাই বোলে অন্য এটা ল'ৰাৰ লগত ইলু আছে প্ৰথমে সেই ইলু খতম কৰিব লাগিব তক সেই নতুনকৈ মাদাৰ চাদৰ নকৰিবি কিন্তু আৰে এইবোৰ মই কেতিয়াও নকৰোঁ এনে গ'লে তাই গম পাই যাব যে মই মাদাৰৰ হয় বিয়াত নবহাব গতিকে মাদাৰ এইবাৰ চলিব কেৱল মোৰ ৰঙা চকুৰ খেল সজাই দিব লাগিব সিহঁতৰ লাভ কৰি দিয়ে ৰঙা চকুৰ খেলখন খতম হোৱাৰ পাছত তুমি খেলিব লাগিব তোমাৰ ১৬ টকাৰ খেল এই খেলখনত যদি তুমি মোক জিকাই দিব পাৰা ধৰি ল'ম তুমি মোৰ চাৰা হয় আৰু যদি নোৱাৰা ধৰি ল'ম কৰিবলৈ যাওঁ নেকি প্ৰেক্টিচ কৰি আহো ছোৱালীজনীৰ কথা চাবচৰি কৰিব লাগি পেলা এইবোৰ কি হৈছে মদন আৰে এই কোন ছোৱালী কথা কৈ আছে কাক পাতিব এই বিয়া ছোৱালীজনীৰ নাম শিখা ছোৱালীজনী এনে পঢ়ি আছে দেখাত ছোৱালীজনী বৰ ধুনীয়া প্ৰথম দিনা দেখি বছৰ মন খাইছে দ্বিতীয় দিনা কিন্তু চৰ খাইছে আৰু তাৰ পাছতেই বিয়া পাতিবলৈ মন মেলিয়ে ছোৱালীজনীৰ পৰা বদলাব খুজাব এইবোৰ চব ঠিক হৈ যাব যদিহে ছোৱালীজনী ভাল হয় গতিকে তই এটা কাম কৰ মোৰ ল'ৰাটোৱে বিয়াখন পাতিবলৈ মন মেলিছে যেতিয়া আমি আৰু হাত খাবলৈ বৈৰি কৰি নহ'ব কিন্তু ছাৰ এইটো ভাল কথা হ'ব ভাল বেয়া মই চিন্তা কৰিম মোৰ ল'ৰাটো বিয়াখন পতাৰ এটা সোণালী সুযোগ পাইছোঁ আৰু এই সুযোগ মই কেতিয়াও হেৰুৱাব নোখোজো গতিকে তই খবৰ কৰ যে ছোৱালীজনী মাক দেউতাক ঘৰ পৰিয়াল ক'ত আছে কোন হয় কি হয় খবৰ কৰিছোঁ ছাৰ বাছাই কৰিব দিছোঁ ছোৱালীজনীৰ দেউতাকক মই চিনি পাওঁ আপুনিও চিনি পাওঁ হয় চিনি পাওঁ কোন হয় কি নাম বাপেকৰ বিষ্ণু কাকতি PWDৰ কেৰাণী বিষ্ণু কাকতি সেই ঘোষখোৰটো তাৰ ছোৱালীক বিয়া পাতিব খোজে মোৰ ল'ৰাই এইখন বিয়া হ'বই বদল খাটাং হ'ব